সদায় যে তহঁতৰ দেৰি হয় চিন্তু হা স্কুল টাইমত আহিব লাগে নেজানে তহঁতি হা ছাৰ ৰাস্তাৰ কাষত চাইনবোৰ্ড এখন মাৰি থৈছে আগত স্কুল আছে লাহে লাহে যাব সেইকাৰণে ছাৰ সদায় আমাৰ দেৰি হৈ যায় গৰুহঁত সেইখন তহঁতৰ কাৰণে লিখা নাই চাইনবোৰ্ডখন যান বাহনৰ কাৰণে লিখিছে আজিলৈকে সেইটো কথাই গম নাপালোঁ তহঁতক আজি উঠি থাক দুটা উঠি থাক আজি পানিছমেণ্ট দিয়া হ'ব প্ৰশ্ন সুধিম তহঁতক দুইটাক নোৱাৰিলে দুইটা আঁঠুকাৰি থাকিব লাগিব আগফালে মৰিলোঁ দে কি পকাই আছ আৰু কি পলি চাই আছ হা নহয় ছাৰ মানে নহয় ছাৰ কি যি যি প্ৰশ্ন দে সোধক আপুনি আমি কৈ যাম সুন্দৰ তেতিয়াহ'লে কচোন জনমৰি আই কাক বোলে বাল জনমূৰি আই কাক বোলে বেলেগ প্ৰশ্ন সুধিব নোৱাৰিলে নেকি কি জনমূৰি আই সুধিবলৈ আহিছে বে মৰিলোঁ আজি কিন্তু কি তই মোক কৈ দিলি তই কওঁ জনমৰি আই কাক বোলে ছাৰ দেশৰ জনগণে মুড়ি বিকি যি আয় কৰে উপাৰ্জন কৰে তাকে জনমূৰি আই বোলে গৰু জনসাধাৰণে মৰি বিকে কিন্তু তই কচোন এবাৰ দুবিধ ফুলৰ নাম কওঁ পাৰিবিনে ক'ব ছাৰ পাৰিম দুবিধ ফুলৰ নাম ছাৰ এটা হৈছে আই পি আৰু এটা নাম্বাৰ 1 গৰু খালী খালী ছাৰ আমি নাখাওঁ নহয় আপোনাৰ আগত আমাৰ পিতাহে খায় গৰুত তহঁতৰ মদ কি আছে মূৰত কি আছে গোবৰ আছে গোবৰ তহঁতক আজি ক দিনটো তই ক জোন আৰু বেলি পাৰ্থক্য ক পাৰিবিনে ক'ব পাৰিবিনে পাৰিম ছাৰ পাৰিম জোন আৰু বেলি পাৰ্থক্য ছাৰ পাৰিম ছাৰ জোনে বছৰৰ 7টামান মাহ ভাল পায় কিন্তু বেলিয়ে তাৰ মোকে ভাল পায় ছাৰ এনেই কৈছে বেলিয়ে মোকো ভাল পায় তাইক মই কালি পেঞ্চিল এপাত দিছিলোঁ আৰু তাই মোক চুমা এটা দিলে ঐ গৰুহঁত তহঁতক এইবাৰ তহঁতক মই অংক দিম অংক ক'ব ছাৰ অংক নালাগে নেকি অংকটো বৰ জংক পংক ঐ মনে থাক গৰুহঁত মনে থাক তই ক দিনটো তই ক এটা কলৰ দাম যদি 1 টকা হয় 10টা কলৰ দাম কিমান হ'ব তই ক ছাৰ পকা কল নেব কেঁচা কল পকা কল কেইটকা হ'ব কেইটকা হ'ব এটা কল এটকা ছাৰ এটা কল এটকা টকা নাই আপোনালোকৰ দিন টকা নাই এটা কলত 50 পইচা এতিয়া কি ঘেণ্টা দিব নেকি এটা কলত এটকা আৰে গৰুহঁত ধৰি ল ছাৰ ধৰিছোঁ তাক তোক মই সেইটো ধৰি ল'বলৈ কোৱা নাই জাষ্ট ধৰি ল প্ৰশ্নটো সেইটো কৈছোঁ তাকে ছাৰ মই ইয়াক ধৰিবলৈ কৈছে বুলি ভাবিছিলোঁ হ'ব তেতিয়া ভাবি ল তহঁতৰ ঘৰত 10জোপা কলগছ আছিলে তাৰে 3জোপা তই কাটি পেলালি কেইজোপা থাকিলে ছাৰ পিতা এটা মাংস খাবলৈ বিচাৰিছে ন যদি মই কলগছ 2জোপা কাটি পেলাওঁ অল্প পিটন দিবনে মোক পিতাই কাণত ধৰ তহঁতক প্ৰশ্ন দি লাভ নাই গৰুহঁত কাণত ধৰ ছাৰ গালিটো নাপায় কাণত ধৰিবলৈ কৈছে আপুনি নাপাওঁ ধৰ কি ছাৰ আপুনি এনেই কৈছে মাৰিব ক'লে নুশুন নিহা ধৰ বোলো কাণত ধৰিছোঁ ছাৰ তোক মই মোৰ কাণত ধৰিবলৈ কোৱা নাই ওলা গিলাচৰ পৰা ওলা দুইটা ওলা